মই দৰ্শনা আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো এটা নতুন ভিডিঅ'ৰ সৈতে। ইংৰাজী নৱবৰ্ষৰ লগতে আপোনালোকক ভোগালী বিহুৰ বহুত শুভেচ্ছা জনালো। আজি মাঘ বিহুৰ উৰুকা আৰু লগতে এইটো মোৰ 2022ৰ প্ৰথমটো ব্লগ। কিবা অকমান কামত বিজি আছিলো, সেই কাৰণে মানে বহুত দিন ধৰি ব্লগ বনোৱা নাছিলো। গতিকে পলম নকৰি বলক ভিডিঅ'টোৰ ফালে আগবাঢ়ো। এইবিলাক চলি আছে ৰাতিৰ কাৰণে যোগাৰ। ৰাতি মানে আমি খৰিত ভাত আঞ্জাবিলাক বনাম আৰু সেইকাৰণে মানে এই কেৰাহীটো যাতে ছাই নালাগে তাৰ কাৰণে মাটিৰ লেপ দি লৈছোঁ এনেকৈ। বাইদেউ তুমি কাপোৰ চিলাইছা? এয়া মাৰ্কেটত নতুনকৈ দৰ্জি আহিছে আৰু বাৰু মেখেলা চেখেলা চিলাবলগীয়া থাকিলে দিব আৰু আমাৰ বিদিশা দৰ্জিক। এতিয়া মই কৰিব গৈ আছোঁ ফেচ হেয়াৰ ৰিমুভ। এইবিলাকৰ হেয়াৰবিলাক গুচাব গৈ আছোঁ। সেইকাৰণে কি কৰিব লাগে আৰু কেনেকৈ কৰিম সেইটো মই আপোনালোকক দেখাই যাম। ইয়াৰ কাৰণে লাগিব এইখিনি যোগাৰ আৰু এইটো হ'ল ফেচ ৰেজাৰ। ইয়াতে তিনিটা ডিফাৰেণ্ট কালাৰৰ ৰেজাৰ থাকে। এইকেইটা হ'ল ৰেজাৰ, সৰু হয়। ইয়াৰে প্ৰত্যেকটোতে ধুনীয়াকৈ কভাৰ দিয়া আছে। আৰু এইটো মই আনিছিলোঁ এমাজনৰ পৰা। ইয়াৰে প্ৰাইচটো পাহৰিছোঁ মই। ইয়াৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে লিংকটোত গৈ আনি ল'ব পাৰে। আমি ফাৰ্ষ্ট মুখখন ভালকৈ ধুই ল'ব লাগিব ফেচ ৱাছ কৰি আহিছোঁ। তাৰপিছত আমি লগাম এইটো এল'ভেৰা জেল। এই জেলটো ফাৰ্ষ্ট গোটেই মুখখনতে ধুনীয়াকৈ এপ্লাই কৰি ল'ম। ছেকেণ্ড আমি যিটো অৰিজিনেল এল'ভেৰা পাত হয় সেইটোৰ পৰা জেলটো অকণমান ওলাই ল'ম। তাৰপিছত ধুনীয়াকৈ ইয়াক গোটেই মুখখনত লগাই ল'ম। এতিয়া আমি ৰেজৰ পাত এনেকৈ 90 ডিগ্ৰী এংগল কৰি ল'ম, মানে একেবাৰে চিধাকৈ ল'ম। আৰু আমি যিটো ছাইডে ৰেজৰ পাত মুভ কৰোঁ তাৰে অপজিট ডাইৰেকশ্যনতহে আমি আমাৰ স্কিনটো টানি ল'ম। মানে যদি আমি ৰেজৰ পাত তলৰ ফালে টানি আনো তেতিয়াহ'লে স্কিনটো আমি ওপৰৰ ফালে টানিব লাগিব। তেতিয়াহে অতি সহজতে আৰু ধুনীয়াকৈ হেয়াৰখিনি ৰিমুভ হ'ব। ফেচ হেয়াৰ ৰিমুভৰ আগত আপুনি যিটো ব্যৱহাৰ কৰে সেইটোৱেই মইশ্চাৰাইজাৰ লগাই ল'ব। তাৰে পিছত আপুনি অৰিজিনেল এল'ভেৰা জেলটো লগাই ল'লে অকণমান সুবিধা হয় হেয়াৰটো ৰিমুভ হোৱাত। আৰু মেইন কথাটো হ'ল যে ৰেজৰ পাত ব্যৱহাৰ কৰাৰ পিছত যাতে আমাৰ স্কিনটোত একো এফেক্ট নপৰে তাৰ কাৰণে লগোৱা হয়। মোৰ হেয়াৰ ৰিমুভ কৰা হৈ গ'ল। এতিয়া ৱাইপছ এখনেৰে গোটেই মুখখন ধুনীয়াকৈ মচি ল'ম। তাৰপিছত নৰ্মেল পানীৰে মুখখন ধুই লৈ মইশ্চাৰাইজাৰ লগাই থ'লে হৈ গ'ল। যিসকলে ভয় কৰে ফেচ হেয়াৰ ৰিমুভ কৰিবৰ কাৰণে, যদি কোনোবাই ভাবে এনেকৈ যে ফেচ হেয়াৰ ৰিমুভ কৰাৰ পিছত বেছিকৈ আহি যায় আৰু বেছি মোটা হৈ যায়, তেওঁলোকক মই ক'ব বিচাৰিম যে এনেকুৱা একোৱে নহয়, একো এফেক্টো নপৰে। আৰু আপোনাৰ এতিয়াৰ হেয়াৰটো যিমানখিনি দীঘল বা মোটা হয় তেনেকুৱাই আহে। মই এইবাৰ মোৰ ফেচত ফাৰ্ষ্ট টাইম কৰিছোঁ। ইয়াৰ আগত মই মোৰ বাৰ তাত কৰি চাইছিলোঁ, গতিকে ৰিজাল্ট মই ভালেই পাইছোঁ কৰি। কাৰণ যেনেকুৱা আছিলে তাইৰ এতিয়া তেনেকুৱাই আহিছে, তাতকৈ বেছি অলপো হোৱা নাই। গতিকে আপুনি একেবাৰে নিশ্চিন্ত মনে এইটো যদি এপ্লাই কৰে তেন কৰি চাব পাৰে। এতিয়া মই ল'ব গৈ আছোঁ মোৰ বাৰ হাতৰ তেল মালিচ। কি ধুনীয়াকৈ দিয়ে। হেপী মাঘ বিহু। এতিয়া আমি ৰাতিৰ সাজৰ কাৰণে যোগাৰ কৰিব ওলাইছোঁ। বহুত বেছি আঞ্জা নকৰোঁ, আমাৰ 4জন মানুহৰ কাৰণে হৈ যাব আৰু অলপ। বাকী আপোনালোকে কমেণ্ট কৰি জনাবচোন উৰুকাৰ দিনাখন আপোনালোকে কি খালে। এয়া আৰম্ভ কৰিলোঁ, জুই জ্বলাই দিলোঁ। আৰু এইটো হ'ল ৰাতিপুৱা যে মাটিৰ লেপ দি লৈছিলোঁ সেইটো ইয়াতে এতিয়া বহাই দিম। খৰিত বনালে এনেকুৱা জুই লাগে। ৱাও। পাৰ মাংস আৰু এয়া লোকেল মুৰ্গী। এয়া বহালোঁ পাৰ মাংস। এইখিনি ময়ে বনাই দিওঁ, বাকী লোকেল মুৰ্গীখিনি বোলে বায়ে বনাব। এনেকৈ বনাম আৰু দুয়োটাই মিলি।
বাকী মা আৰু দেউতাই আমাক বস্তুবিলাক যোগাৰ কৰি দি আছে আমি এনেকৈ বনাই গৈ থাকিম আৰু দেউতাই আৰু এইটো বনোৱাই নাই বনাম আৰু অলপ লাহে লাহে এইটো হৈ লওক আগতে Korisma. Papa nam? Orub. আলহী আহিছে দিয়াচোন আলহীক মাংস দিয়া কেনেকুৱা হ'ল বা এইটো লোকেলৰ ৰান্ধনি লোকেল মাংসৰ ৰান্ধনি লোকেল মুৰ্গীৰ হেপী বিহু মাইনু লোৱা খাই চোৱাচোন কেনেছি সঁচাই এয়া হ'ল লোকেল মুৰ্গী এইখিনি হ'ল হাঁহৰ মাংস খুৰীহঁতৰ দিলে অকণমান আৰু এইখিনি হ'ল পাৰ মাংস আৰু এয়া আমি খাব ওলাইছোঁ এতিয়া কেনে আছে দেউতা বঢ়িয়া আছে বঢ়িয়া ন বঢ়িয়া আৰু এতিয়া আমি টেষ্ট কৰিম বিৰাট টেষ্টি হৈছে আৰু এইবাৰ খাই চাম হাঁহ তেলেচিয়া হাঁহ বিৰাট টেষ্টি হৈছে আৰু এইবাৰ খাম লোকেল বা বেলেগ বনাইছে দে বিৰাট টেষ্টি আমাৰ উৰুকাটো ভালে ভালে গ'ল আশা কৰোঁ আপোনালোকৰো ভালে ভালে গ'ল আৰু এতিয়া ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিব ওলাইছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক আৰু কমেণ্ট কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব যদি কৰা নাই আপুনি তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি অল ক্লিক কৰিবলৈ নাপাহৰিব তেনেহ'লে আহিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম বাই